guys, welcome to my channel. So, আজি actually সূৰ্যগ্ৰহণ আছিল। এতিয়া 7টা বাজিলে অৱশ্যে আৰু যেটো 6টা 40ত সূৰ্যগ্ৰহণ নাইকিয়া হ'ল আৰু মই এতিয়া গা চা ধুই আহিছো। চিন্তা কৰিব নালাগে। মানুহ পাগল বুলি ভাবিব জানে। Hello guys, welcome to my channel. So, আজি actually আছিল সূৰ্যগ্ৰহণ 6টা 40 লৈকে আছিল আৰু এতিয়া কেটা বাজিলে 7টা বাজিলে আৰু মই গা চা ধুই আহিছো আৰু মোৰ আজি জানেনে ফুচকা খাব মন গৈছে যেটো ফাস্ট ফুডৰ লগত বহুত দিন কানেকচনে নাই সো মই ভাবিলো ফুচকাটো কেনেকৈ খাওঁ ইমান ভাল পাওঁ মানে পানীপুৰিটো সো যেটো এতিয়া বাহিৰলৈ ওলাই যাব নোৱাৰো লকডাউনৰ কাৰণে সো আৰু এটো ভালো নহয় যে বাহিৰত গৈ ফুচকাটো খাওঁ যেটো ভাইলো ফুচকা পেকেট কিনিয়ে ঘৰত নিজে বনাই নিজে খাওঁ হেতু হাইজেনিকো হ'ব আৰু লগতে পেটটো ভৰিব সো হে কাৰণে আজি এই ভিডিওটো বিশেষ একো নাই ফুচকা ব্লগ বুলি ক'লে ভুল নহয় সো চাই থাকক আজি এই ভিডিওটো আৰু মই এতিয়া ফুচকা খাম ইয়ে সো আজি এটো পানীপুৰি পাৰ্টি পেক এটা আনিছো আজি ইয়াক দগৰি খাম সো ইয়াৰ ভিতৰত কি আছে চাই লওঁ বলো কিনো থাকিব ফুচকাই থাকিব ফুচকা আছে সো আৰু এটো লগত আছে কি মিঠা পানীপুৰি মছলা দিছে আৰু এটা দিছে এটো চটপটা পুদিনা মছলা সো এইখিনি আহিছে পেকেটত সো বলক এতিয়া বনাও খাব লাগে জলদি আৰু চলো 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 বনি আছে আমাৰ ফুচকা হাহা যে পুৰা জিভা পানী ওলাই গৈছে কৈছো না ফুচকা কেইটা দেখি কেতিয়া খাওঁ লাগিছে আৰু এটো মই শিওৰ যে যোনে আমাৰ ভিডিওটো চাই আছে তেওঁলোকৰ একদম মুখৰ পানী ওলাই গৈছে চাগে এতিয়া মোৰ হাতত আছে মিঠা চাট মছলা আৰু মই ইয়াত ঠাণ্ডা পানী থৈ দিছো এই পানীটো আমি অলপ সংখ্যক দি পেলাই ইয়াত ভালকৈ মিক্স কৰি ল'ব লাগিব ইয়াত মই মিক্স কৰিলো একদম পুৰা মিঠা মছলা হৈ গৈছে আৰু আপোনালোকৰ লোভ লাগিছে যদি আহি যাওক মই বনাই খুৱাম আপোনালোকক এক্সট্ৰাকে স্পেচিয়েলি মোৰ হাতেৰে সো ইয়াত আছে দেখুৱাই দে আলু পিটিকা সো এতিয়া 1.5 কিছ বাকি এটা খাব লাগে আৰু এয়া পুদিনা চাট মছলা আৰু এয়া কি মিঠা চাট মছলা ন সো ভালকে আমি গুলি লৈছো আব কলা কি হা এইবোৰ ডাল জিৰা ইয়াতে আছিলে মই দেখি ভাগা লৈ বোলো কি মজা কোনটো নেখাও লাগি গৈছে সো এতিয়া মই খাম ফুচকা ৰ'ব পৰা নাই মই মানে
মজা মই বনাইছো যে সেইকাৰণে মানে ভাল হৈছে একদম মানে ভাষা নাই ক'বলৈ মজা আপোনালোকে যদি খায় আহি যাব মই আপোনালোকক বনাই খুৱাম তো এতিয়া মই কথা নাপাতো খাই লওঁ তাৰপিছত লগ পাম ভালে মোৰ কৰ খাই লওঁ গাইজ আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ থেংক ইউ লাভ ইউ বাই